আজি আমি আহিছোঁ পাৰ্টি কৰিবলৈ। এয়া চাওক আমাৰ কাৰণে বনাই ৰেডি কৰি আছে আৰু এইফালে বহি আমি মজাকৈ খাম দেই। আৰু ক'ত আহি আছোঁ আহক জনাওঁ আপোনালোকক। তো নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বৰ্তমান মই গৈ আছোঁ টাউনলৈ বুলি। টাউনলৈ কিয় গৈ আছোঁ আহক জনাই আছোঁ আপোনালোকক। मोदी जी नमस्ते मोदी जी। और इफाले हरेक मार काकाक लगे बार हरेक मार लई जागार পৰা উঠাই सो आছো নামি জলে যাবলৈ আহিছোঁ, তালৈ গৈ আছোঁ আৰু দেখাইছোঁ আপোনালোকক। এয়া চাওক আহি পালোঁ। দাদাই মানে আমাৰ কাৰণে যোগাৰ কৰি আছে আৰু আমি যি নিব আহিছোঁ গমেই পালে নহয় কয় কিয় আহিছোঁ টাউনলৈ। মানে এতিয়া সৰস্বতী পূজা আহি আছে যে তাৰ কাৰণে মানে মেখেলা চাদৰ চিলাই অৰ্ডাৰ আহিছে মোৰ কেইটামান। সেই বুলি আৰু মেখেলা লগোৱা যে ফলছ সেয়া কিনিবৰ কাৰণে আহি গ'লোঁ দাদাৰ দোকানত। আৰু দাদা এতিয়া মানে আমাৰ কাৰণে কাপোৰ এটা জুখিব আৰু দেই। মই কিন্তু নাজানো কিমান মিটাৰ কিমান কি হ'লে কিমান মিটাৰ হয় একেবাৰে মই নাজানো। আৰু ইফালে দাদাই জোখ লৈ আছে কাটিবৰ কাৰণে। মই এইটো 3 মিটাৰ কাপোৰ লৈছিলোঁ, এইযোৰ মোৰ 2যোৰ কাপোৰ চিলাব আছিলে। আৰু ইফালে মোক সূতাও দৰকাৰ হ'ব দহি গুঠিবৰ কাৰণে, তো সূতা ৰেডি কৰি আছিলে। আৰু ইফালে দেখিছে গুলি সূতা গোটেইখিনি লৈ লৈছোঁ একেবাৰতে। আৰু দাদাৰ দোকানত সকলোবোৰ পাব আপোনালোকে, চিলাই যি বস্তু লাগে আৰু তাঁতৰ শালৰ যিবোৰ বস্তু লাগে এইবোৰ পাব। আৰু ইফালে আহি গ'লোঁ, কিবা এটা খাব মন গ'ল চ' আহি গ'লোঁ ইফালে চিকেন চাওমিন ল'বলৈ। আমি একো পাৰ্টি কৰিব অহা নাই দেই, চাওমিন পেক কৰি লৈ যাম ইয়াৰ পৰা। আৰু আমি নিলে হ'ব জানো, চায়ন বাবাৰ কাৰণেতো কিবা এটা নিব লাগিব। সেই বোলে মিঠাই দোকানৰ ফালে গুচি গ'লোঁ, এটা কেকৰ পিছকে লৈ আহিলোঁ চায়ন বাবাৰ কাৰণে ইয়াৰ পৰা। চ' ফাইনেলি ঘৰত আহি ফ্ৰেছ হৈ ল'লোঁ, মুখ হাত ধুই। আৰু আনা বস্তুবোৰ এনেকুৱামে বিচনাতে থ'লোঁ। এন্ধাৰ হৈছে ন, ৰ'ব দেখাই আছোঁ। এয়া চাওক এনেকুৱাই থৈ দিলোঁ। আৰু ইফালে চিকেন চাওমিন খাম এতিয়া দেই। আৰু চায়ন বাবাৰ কাৰণে যে আনিছিলোঁ কেকটো, এয়া চাওক শুই উঠিয়ে বহি ৰেডি হৈ গ'ল খাবৰ কাৰণে। আন্ধাৰা হৈছে ন, পোহৰ কৰি দিছোঁ। এয়া চাওক কেকৰ ফুলটো দেখোন সেই আগতেই লৈ ল'লে, আপোনালোক দেখাবই নাপালোঁ। সেয়ে চাওক খাই দিলে আৰু ফুলটো আগত খাই দিলে দেই, বিনা ফুলৰ কেক। এয়া চাওক। আৰু এইফালে ভাবিলোঁ ময়ো অকণমান টেষ্ট কৰি চাওঁ। আপুনিও খাব নেকি? ৰ'ব দি আছোঁ। এয়া খাওঁ। নিদিওঁ ময়ে খাওঁ। ভাবিলোঁ মই আৰু অকণমান খাওঁ, চায়ন বাবা খাবই নিদিয়ে মোক। এয়া দেখিছা কেনেকৈ খেলি দিছে, নাখাবা বুলি কয়। চ' এতিয়া আমাৰ চায়ন বাবাক কেকটো খাই থাকিব দিয়ক। আজিলৈ ইমানেই। চ' বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত। যদি ভিডিঅ'টি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।